নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? সকলোকে এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধু বান্ধৱীসকল, আজি আপোনালোকক জনাম যে এটা কুকুৰাত আপোনালোকে 1000 বা 1500 টকালৈকে আপোনালোকে কেনেকৈনো পাব আৰু কুকুৰা আপোনালোকে কেনেধৰণে। বন্ধু বান্ধৱীসকল, আপোনালোকক মই 1000 বা 1500 টকা এটা কুকুৰাত কেনেকৈ পায় একেবাৰে লাষ্টত জনাই আছোঁ। প্ৰথমতে আপোনালোকক মই জনাই দিওঁ যে কুকুৰা পুহি আপোনালোকে 3 প্ৰকাৰে আপোনালোকে কুকুৰা ফাৰ্মিং কৰি আপোনালোকে ইনকম কৰিব পাৰে ধুনীয়াকৈ। প্ৰথমটো হৈছে আপোনালোকে অকল মাংসৰ কাৰণে আপোনালোকে কুকুৰা পুহিব পাৰে, ধুনীয়াকৈ ফাৰ্মিং কৰিব পাৰে। আপোনালোকে সচৰাচৰ আপোনালোকে দেখা যায় যে অকল কুকুৰা মাংসৰ কাৰণে প্ৰায় মানুহে ফাৰ্মিং কৰা দেখা যায়। আৰু 2 নম্বৰতে আপোনালোকে পুহিব পাৰে কণীৰ কাৰণে। লোকেল কুকুৰাৰ কণীটো চাহিদা বহুত আছে আৰু বজাৰতো আপোনালোকে 13 টকা 15 টকাকৈ আপোনালোকে এটা কণীত আপোনালোকে বিক্ৰী কৰিব পাৰে। কুকুৰাবিলাক ৰাখি আপোনালোকে ধুনীয়াকৈ মাইকী কুকুৰা যদি ৰাখে আপোনালোকে কণী পাৰি থাকিব সিহঁতে ধুনীয়াকৈ। আপোনালোকে কণী বিকিও আপোনালোকে ইনকম কৰিব পাৰে কুকুৰাৰ পৰা। তাৰপিছত আপোনালোকে কৰিব পাৰে আপোনালোকৰ পোৱালি যিবিলাক আছে, পোৱালি আপোনালোকৰ বহুত চাহিদা আছে কুকুৰাৰ পোৱালি। লোকেল কুকুৰা পোৱালি এটাতে আপোনালোকে জানেই 45 টকা 42 টকা এটা কুকুৰা পোৱালিত পোৱা যায়। আৰু আপোনালোকে তেনেধৰণে কৰিও আপোনালোকে পোৱালি বিকিও আপোনালোকে পইচা আপোনালোকে ইনকম কৰিব পাৰিব বন্ধু বান্ধৱীসকল। আৰু আপোনালোকক মই একেবাৰে লাষ্টত জনাই দিছোঁ যে আপোনালোকে এটা কুকুৰাত কেনেকৈনো 1000 বা 1500 টকা পাব। প্ৰথমতে আপোনালোকে কুকুৰা একেবাৰে ডাকুৱাৰ কাৰণে ৰাখি দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যেতিয়া কুকুৰা একেবাৰে ডাকুৱা হৈ যাব আৰু ডাঙৰ যেতিয়া আল ওলাব ভৰি, তেনেধৰণে আপোনালোকৰ আল ওলোৱা আপোনালোকে দেখিব, সেইটো আপোনালোকৰ কুকুৰাটো একেবাৰে যুঁজাৰ কাৰণে উপযোগী হয়। আৰু কুকুৰাৰ যুঁজ আপোনালোকৰ এতিয়া দেখিবলৈ পাব যে খলেমহীয়া আপোনালোকে দেখিবলৈ পাব। মাঘৰ বিহু ওচৰা-ওচৰিতো বহুত ডাঙৰ খেল হয় ধুনীয়াকৈ। তেনেকুৱাত হ'লে আপোনালোকৰ এটা কুকুৰাতে আপোনালোকে 1000 টকা বা 1500 টকা আপোনালোকে কিমান দাম কৰে মানে কুকুৰাটো আপোনালোকে চাই পিনে যুঁজুৱাবলৈ আপোনালোকক একদম ধুনীয়াকৈ এটা দাম দি পিনে আপোনালোকৰ পৰা নিব। আপোনালোকে যদি তেনেধৰণে যদি এইটো ছিজনৰ কাৰণে যদি আপোনালোকে ডাকৰ কুকুৰা ৰাখে নহয়, আপোনালোকে খুব ধুনীয়া এটা ইনকম পাব। আৰু আপোনালোকে যদি কুকুৰাটো যদি সিমান ডাঙৰলৈকে যদি ৰাখি পিনে যদি আপোনালোকে যদি বিক্ৰী কৰে নহয়, আপোনালোকে 100% পাব। কোনো চিন্তা কৰিবলগীয়া কোনো কথা নাই আৰু পাবই। আপোনালোকে বিকি চাব আৰু যুঁজত আপোনালোকৰ এটা কুকুৰাৰ দাম 3000 4000লৈকে উঠি যায়। আপোনালোকে কৈ চালে এবাৰ গম পাব কুকুৰাৰ দাম তাত আপোনালোকে কিমান পাব।